আৰু আসল কথাটো হ'ল আমাৰ BTC অঞ্চলত যিখিনি পৰিৱেশ ABSU আৰু UPPL কৰি আছে সেইটো ভাল লক্ষণ নহয়। মুঠতে ABSU বা UPPL যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত প্ৰটেষ্ট কৰি বা আন্দোলন কৰি যিটো ভায়োলেণ্ট কাম কৰিব ওলাইছে বা ঠায়ে ঠায়ে কৰিবৰ কাৰণে যিটো ব্লুপ্ৰিণ্ট সেইটো আমি গম পাওঁ। মুঠতে ভাল নহয়। ইহঁতৰ কিবাটো হ'ল এই BTCটো আকৌ কেনেকৈ দখল কৰিব পাৰিম। হাগ্ৰামা মহিলাই শাসন কৰি আছে। এই শাসন কালত যেনে তেনে BTCটো লুটপাট কৰিব লাগে, গণ্ডগোল কৰিব লাগে। মানে BTCটো মানে অন্তত অস্থায়ী, মানে সদায় গণ্ডগোল, মানে ইয়াত আৰু শান্তি নাই এনেকুৱা পৰিৱেশ বনাবৰ কাৰণে UPPL আৰু ABSUৱে ইয়াত কমপ্লিট ৰচনা কৰি আছে আৰু কৰিব। দীপেন বড়োৱে কৈছে কৰা নাই বুলি। দীপেন বড়োৰ কথা বাদ দিয়ক। মই কৈছোঁ দীপেন বড়ো আপুনি ABSUৰ প্ৰেচিডেণ্ট হয়, ইমান মিছা কথা কৈ লাভ নাই। এই এছেম্বলি যিটো হলত সোমাই পেলাই যিটো এক্টিভিটি কৰিছে, ইহঁতে কোন হয়? ABSUৰ ল'ৰা হয় না নহয়? এইটো আমি নাজানি নেকি? ABSUৰ ল'ৰা আমি জানো, আমি জাগাৰে মানুহ। কোন ABSUৰ ল'ৰা হয়, কোন UPPL কৰ্মী হয় আমি চিনি নাপায় নেকি? ইয়াৰ ওপৰত কোন দোষী হয়, কোন বাচি যায়, সেইবিলাকৰ ওপৰত আমাৰ তদন্ত কৰি আছে, কৰিব, ওলাব। মুঠতে দীপেন বড়ো কোৱাৰ কথা টোটেলি মানে মিছা কথা কৈ আজি 5 বছৰ ইহঁতে BTCখন চলাইছে। আকৌ চলাবৰ কাৰণে ইহঁতে খুব আশা কৰিছিল, কিন্তু ৰাইজে সেইটো বদলাও আনিছে। ৰাইজে সেইটো দীপেন বড়ো বা কোনোবা প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছিলে 5 বছৰ, সেইটো মানি ল'ব পৰা নাই। এতিয়া নতুন চৰকাৰ আনিছে BPF চৰকাৰ, সেইটোকে ABSU বা UPPL সহ্য কৰিব পৰা নাই। মোৰ কথা এটাই কথা, UPPL বা ABSUৰ কথাটো হ'ল এই হাগ্ৰামা মহিলাক চেছ কৰিব লাগে আৰু মোক বিচাৰি থাকিবলৈ। মোক বিচাৰিছে কি কাৰণে? আলোচনা কৰিবৰ কাৰণে বিচাৰিছে না মাৰিবৰ কাৰণে বিচাৰিছে? এইটোতো স্পষ্ট কৰিব লাগিব কথা। এইবিলাক মুঠতে ভাল নহয়। ABSU আৰু UPPLৰ মতলবটো ভাল নহয়, একদম খুব বেয়া। মুঠতে আজি হয়তো তামোলপুৰ কৰিব পাৰে, এসপ্তাহ পিছত হয়তো ওদালগুৰি, হয়তো ক'তবা গড়েশ্বৰ, হয়তো ক'তবা চালবাৰী, হয়তো ক'তবা মুছলপুৰ। মুঠতে এইটো ৰুটিন আছে ইহঁতৰ। মুঠতে একদম BTCত গণ্ডগোল কৰি পেলাই চেদলা বেলা কৰাৰ মানে ব্লুপ্ৰিণ্টটো ইহঁতে কৰিছে অলৰেডি। যিমানেই নকয় কিয় দীপেন বড়ো, আপুনি স্পটত নাই, আপুনি নাই আমি জানো, আপোনাক দেখা নাই, কিন্তু ABSUৰ ল'ৰাবিলাক আছে। ইউনিভাৰ্চিটিৰ পৰা ওলাইছে, ABSU অফিচৰ পৰা ওলাইছে। যিসকল ধৰ্ণা দিছে সিহঁতে ABSU অফিচৰ পৰা ওলাইছে, ইউনিভাৰ্চিটিৰ পৰা ওলাইছে। এইটো ABSU জড়িত নাই বুলি ক'লে কেনেকৈ হ'ব?